চৰকাৰৰ লগত নাথাকিলে হয়, এইখিনিতো নাপালে হয়। PMAY ঘৰ এইবিলাক 200টা পাইছে বোলে এই বছৰত, এই ঝাৰবাৰী গোটেই ঝাৰবাৰী অঞ্চলত। অহা বছৰতো পাব। সেইবিলাক আঁচনি হৈ আছে আৰু হৈ থাকিব। তো চৰকাৰ আমাৰ এইকাৰণে অঞ্চলৰ উন্নতিৰ স্বাৰ্থত বা অঞ্চলৰ শান্তিৰ আৰু একতাৰ স্বাৰ্থত আদিবাসী হওক বা ৰাজবংশী হওক বা বড়ো হওক, গোৰ্খা হওক বা মুছলিমে হওক বা নাথ যোগী, এই অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে, আপোনালোকে ইমান ভালকৈ মিলি পেলাই কাম কৰিছে ইয়াত অঞ্চলৰ উন্নতিৰ স্বাৰ্থত। তো সেইখিনিতো আমি বিচাৰোঁ। তো আজি মাটিৰ কথাটো ক'বই লাগিব, বিশ্বজিৎ ডিমাৰীও কৈছে, মাটিৰ পাত্তাটো কোনেও নিদে। আপচু বা এই NDP-য়ে যিমানেই নকয় কিয় এইটো বিশ্বাস কৰিব নালাগে। মাটিৰ পাত্তাটো আমি BPF চৰকাৰে BTCৰ পৰা কাম কৰি আছে। আৰু অসম হিচাপে আমাৰ চন্দন ব্ৰহ্মই গোটেই অসমত যিমান এনেকুৱা ফৰেষ্ট লেণ্ডত থকা আছে, আদিবাসী হওক, মেক্সিমামটো গোৰ্খা আৰু বড়োৱে বেছি। আপোনালোকে নিশ্চয় জানে, এই গোলাঘাট ডিষ্ট্ৰিক্টত শিশুপানী, মেৰাপানী, নকুঠি, উইলিয়াম ঘাট আৰু এইটো গোলাঘাট পাৰ হৈ পেলাই আমাৰ কি থাকিল লখিমপুৰ ডিষ্ট্ৰিক্ট, ধেমাজি ডিষ্ট্ৰিক্ট, আর এইফালে রাঙাপাড়া, শোণিতপুর ডিস্ট্রিক্ট, ঢেকিয়াজুলি, বরছলা, এইখিনি অঞ্চলত আদিবাসীও আছে খুব কম এনেকুৱা ফৰেষ্টত সেইফালে, কিন্তু বেছিভাগ গোৰ্খা আৰু বড়ো। সেইখিনি অঞ্চলতো মাটিৰ পাট্টা দিছে, কিছুমান দি আহিছে, এতিয়াও কমপ্লিট দিব পৰা নাই। এইটো FRC কমিটিক গঠাই দিলে, সেইটো চাই আছে, মেপিং কৰি আছে। অকল সেই ঝাৰবাৰী বা কোকৰাঝাৰ নহয়, গোটেই অসমত আগত কংগ্ৰেছৰ দিনতে আমি কৰিব পাৰিলে হয়, কিন্তু কংগ্ৰেছে আমাক সেই সুবিধাটো কৰিবলৈ আমাক ক্ষমতা দিয়া নাই। কৰিব বিচাৰিছিল কিন্তু আমি চেষ্টা কৰি থাকোঁতে আমাক কংগ্ৰেছৰ দিনত এই ক্ষমতাটো আমাক দিয়া নাই, এইকাৰণে আমি কৰিব পৰা। এতিয়া বিজেপি চৰকাৰ অহাৰ লগত দিছপুৰত চন্দন ব্ৰহ্মৰ দায়িত্ব দিছোঁ। আমিও আলোচনা কৰিছোঁ যে গোটেই অসমত গোলাঘাট ডিষ্ট্ৰিক্ট, লখিমপুৰ ডিষ্ট্ৰিক্ট, নগাঁও ডিষ্ট্ৰিক্ট আৰু এইফালে ধেমাজি, শোণিতপুৰ, বিশ্বনাথ,